এই মানুহজনক দেখাইছোঁ চাওক, তেওঁ জানিছে কেনি আহিব লাগে, জানিছে। গাইছ মই আৰু এখন গাড়ী, ডাঙৰ গাড়ী এখন আহিছে, মই এতিয়া ডাঙৰ গাড়ীখন দেখাইছোঁ চাওক। এইখন চাওক, এইখন গাড়ী আহিছে কেনি চাওক, ইফালে যাব লাগে, এইটো 4 লাইন যিহেতু, গতিকে মানুহে ভুল এইবোৰে কৰে। গাইছ এইটো লক্ষ্য কৰকচোন, বাঁহনি আছে। আৰু মই এইকাৰণে ভিডিঅ'টো আজি বনাবলৈ লৈছোঁ, যিহেতু 4 লাইন গাড়ী এফালৰ পৰা যোৱাখিনি সেইফালে গৈ আছে, আৰু সেইফালে অহাখিনি ইটো ৰাস্তাত ইফালে মানে আহি আছে। আমাৰ মানুহবোৰে কি হয় নাজানে, মানে কিছুমান নিয়ম নীতি নাজানে। এতিয়া যে মই দেখালোঁ বাঁহনি আছে মানুহকেইটাই ঠেলা দুখনত, সেই মানুহকেইটা এইটো ছাইডত গৈ আছে, মানে ৰাইট ছাইডে গৈ আছে, যাব লাগে লেফ্টত। কিয় কৈছোঁ মই, সেইফালে যেতিয়া সেই ছাইডৰ পৰা মুখামুখিকৈ যেতিয়া আহি আছে ৰাইট ছাইডৰ পৰা, ৰাইট ছাইডে মোৰ ৰাইট ছাইডলৈ গাড়ীখন আহি আছে, আৰু মই গৈ আছোঁ এই ছাইডৰ পৰা। মই এতিয়া যিহেতু 4 লাইন হয়, মই যদি গাড়ীখন সেই ছাইডলৈ এনেকৈ মই প্ৰেক্টিকেল দেখাই দিছোঁ অলপ, মই যদি গাড়ীখন এইটো ছাইডে নি চলাই গৈ থাকোঁ, যিহেতু 4 লাইন হয়, গাড়ীখন মই এই ছাইডে নি আছোঁ, আৰু সেইফালৰ পৰা ডাঙৰ গাড়ী দুখন আহি আছে সমানে। এতিয়া মই ৰৈ দিলে নহ'ব, পিছত গাড়ী আহি আছে, বা মই এটা স্পীডত আহি আছোঁ 60 মানত, মোৰ পিছত গাড়ী আহিছে, আৰু সেইফালেও গাড়ী আহিছে স্পীডত। গতিকে এইফালে যিজন ঠেলাৱালা মানুহ গ'ল, তেওঁ কেনি যাবগৈ, মই আপোনালোকক মানে বুজাবলৈ চাইছোঁ অলপ। সেই মানুহজন কেনি যাব, দুৰ্ঘটনা নহ'বনে? মই ৰখাই দিলোঁ যাব না গাড়ীখন, তেওঁ গৈ ল'বলৈ, পিছত অহা গাড়ীখনে মোক নহওক কিবা এটা দুৰ্ঘটনা হৈ যাব। গতিকে মই সেইকাৰণে মই কৈছোঁ যে যেতিয়া 4 লাইন হয়, আপুনি সেই ছাইডৰ পৰা যেতিয়া আহিব, এই ছাইডত নাযাব, ইটো ছাইডত যাব। ইটো ছাইডত আপুনি ক'ত যাব? মই ইটো ছাইডত আপোনাৰ গাড়ীখন ইফালে নি গৈ দেখাইছোঁ, ৰ'ব এইফালে বাইক আহি আছে, ঘপককৈ নিবও নোৱাৰি। হয়, এই বগা ক্ৰছ চিনডাল যে দেখিছে, যিডাল বগা ক্ৰছ চিন, সেই ক্ৰছ চিনৰ ইফালে নিব, বুজি পাইছে আপোনালোকে নিশ্চয়। গতিকে যিসকলে নাজানে, মই আপোনালোকক অকণমান বুজাই দিলোঁ, বেছি জনা দেখুওৱা নাই, বহুতে নাজানে। মই যিহেতু সেই মানুহ দুজনেই নাজানে, বা তেওঁৰ লগত বহুত মানুহে নাজানে, মই সেইকাৰণে অলপমান মোৰ যিটো অভিজ্ঞতা আৰু সেইটোকে মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে প্লিজ এটা শ্বেয়াৰ কৰি দিব। আপোনাৰ লগতে বেলেগ এজনেও জীৱন বাচক, বা বেলেগ এজনেও শিকক কথাটো। এই মানুহজন চাওক, মই দেখাম ৰ'ব, এই মানুহজন গুচি গ'ল।